হৈ যোৱা ইউপি টেটৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগীৰ 30টা কুৱেশ্যন সম্পৰ্কে আলোচনা কৰা হৈছে। গতিকে অসমীয়া আৰু ইংৰাজী দুইটাতে আলোচনা কৰা হৈছে। আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব। এডুকেশ্যন ইজ নট প্ৰিপেৰেশ্যন ফৰ লাইফ, এডুকেশ্যন ইজ লাইফ ইটছেল্ফ। হু ছেড দিছ? অৰ্থাৎ শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয়, শিক্ষা নিজেই জীৱন। এই উক্তিটো কাৰ আছিলে? এইটো জন ডিউই। চ' নেক্সট কুৱেশ্যন, হু প্ৰপ'জ দ্য ছ'চিয়েল লাৰ্ণিং থিয়ৰী? সামাজিক শিক্ষণ তত্ত্বটো কোনে আগবঢ়াইছিল? এইটোৰ শুদ্ধ উত্তৰটো হ'ব এলবাৰ্ট বান্দুৰা। নেক্সট, হুইচ ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট? ডেভেলপমেণ্ট ইজ এ কোৱান্টিটিভ প্ৰচেছ। তলৰ কোনটো শুদ্ধ বাক্য নহয়? ইয়াত আছিলে ইনকাৰেক্ট বুলি কৈছিলে। গতিকে ইয়াত ডেভেলপমেণ্টটো অৰ্থাৎ বিকাশ এক পৰিমাণগত প্ৰক্ৰিয়া, এইটো অশুদ্ধ বাক্য। নেক্সট কুৱেশ্যন, IQ 70 to 90 দেন ইজ চাইল্ড। ইফ IQ 70 to 90, যদি ইণ্টেলিজেণ্ট কোচিয়েণ্টটো 70ৰ পৰা 90ৰ ভিতৰত হয়, তেনেহ'লে এজন ছাত্ৰক কি বুলি কোৱা হয়? এইটো ডাল হ'ব। এইটোত মই এটা ভিডিঅ' বনাইছিলোঁ, গতিকে আপোনালোকে যদি চাইছে এই সম্পৰ্কে অতি সহজে কৰিব পাৰিছে। 80 to 89 হ'লে বিল' এভাৰেজ, 70 to 79 বৰ্ডাৰ লাইন, 90 to 109 এভাৰেজ। আৰু এইটোৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব দেন এ ষ্টুডেণ্ট অৰ এ চাইল্ড উইল বিকাম এজ ডাল। নেক্সট কুৱেশ্যন, not a characteristic of progressive education. That means what? Which not a characteristic of progressive education? তলত দিছে শিকন প্ৰক্ৰিয়াত পাঠ্যপুথিৰ শিকন প্ৰক্ৰিয়াত কোনটো প্ৰগতিশীল শিক্ষাৰ গুৰুত্ব নহয়? এইটো হ'ব এমফাচিছ অন টেক্সট বুক ইন লাৰ্ণিং প্ৰচেছ। অৰ্থাৎ শিকন প্ৰক্ৰিয়াত পাঠ্যপুথিৰ ওপৰত গুৰুত্ব দিয়াটো এইটো হ'ব। চ' টিচিং লাৰ্ণিং মেটেৰিয়েল শুড বি ইউজ। অৰ্থাৎ শিকন সামগ্ৰীবোৰ ব্যৱহাৰ কৰাৰ কাৰণটো টু মেক ক্লাছৰুমছ ট্ৰেনজেকশ্যন মোৰ এফেক্টিভ। অৰ্থাৎ শ্ৰেণীকোঠাৰ যিটো পৰিৱেশ, শিক্ষক ছাত্ৰৰ যিটো পৰিৱেশ পাঠদানৰ ক্ষেত্ৰত, ইয়াক মোৰ এফেক্টিভ কৰিবৰ কাৰণে কি কৰা হয়? টিচিং লাৰ্ণিং মেটেৰিয়েলবিলাক ব্যৱহাৰ কৰা হয়। গতিকে TLMৰ গুৰুত্বটো আটাইতকৈ বেছি, যি নেকি টিচিং লাৰ্ণিং ছিটুৱেশ্যনটো আটাইতকৈ এফেক্টিভ অৰ্থাৎ অতি প্ৰশংসনীয় কৰি তোলে। অৰ্থাৎ এটা যিটো শ্ৰেণীকোঠাৰ ছিটুৱেশ্যন, এই ছিটুৱেশ্যনটো খুব সুন্দৰ পৰিৱেশ হৈ পৰে। নাও নেক্সট কুৱেশ্যন, হুইচ ইজ নট এন এলিমেণ্ট অফ এক্টিভ লাৰ্ণিং? অৰ্থাৎ কোনবিধ সক্ৰিয় শিকনৰ উপাদান নহয়? চ' গিভেন হিয়াৰ নট অৰ্থাৎ নহয় বুলি দিলে, গতিকে এইটো হ'ব এডাল্ট ছাপোৰ্ট। ইন এক্টিভ লাৰ্ণিং ন' নিড এডাল্ট ছাপোৰ্ট। অৰ্থাৎ সক্ৰিয় শিক্ষণত এডাল্ট ছাপোৰ্টৰ কোনো ধৰণৰ প্ৰয়োজন নাই। নেক্সট কুৱেশ্যন, এট হুইচ ষ্টেজ অফ পিয়াজেট ফৰ ষ্টেজ অফ লাৰ্ণিং ডাছ এ চাইল্ড ডিফাৰেঞ্চিয়েট চেল্ফ এণ্ড অবজেক্টছ? এইটো অবজেক্টছ বুলিও আহিব পাৰে, একো ডাঙৰ কথা নহয়। এতিয়া যি বুলিয়েই নাহক সেই বুলিয়েই শুদ্ধ হ'ব। দিছ ইজ প্ৰি অপাৰেশ্যনেল ষ্টেজ। অৰ্থাৎ জিন পিয়াজেটৰ মতে শিকনৰ কোনটো পৰ্যায়ত শিশুৱে আত্ম আৰু বস্তুবোৰ পৃথক কৰিব পাৰে? এইটো হ'ল প্ৰাক সংজ্ঞাত্মক পৰ্যায়। এই সম্পৰ্কে মই ভিডিঅ' বনাইছিলোঁ, তাত ধুনীয়াকৈ এই আনচাৰটো দিয়া আছে। এ টিচাৰ কেন মটিভেট ষ্টুডেণ্ট, কাৰেক্ট অপশ্যন উইল বি ৰিৱাৰ্ডিং গুড বিহেভিয়াৰ, লিভলি ক্লাছৰুম এনভাইৰনমেণ্ট ইউজিং TLM। অৰ্থাৎ এই প্ৰশ্নটো এনেকৈ দিছিলে যে এজন শিক্ষকৰ দ্বাৰা নিম্নলিখিত কোনবিধে শিক্ষাৰ্থীসকলৰ বাবে অনুপ্ৰাণিত কৰে? এইটো কি কৰিব লাগিব? ভাল আচৰণ যদি হয় তেওঁলোকক পুৰস্কৃত কৰিব লাগিব, শ্ৰেণীকোঠাত এটা সুস্থ পৰিৱেশ গঢ়ি তুলিব লাগিব, আৰু TLM বিলাক অৰ্থাৎ শিক্ষণ সঁজুলিবিলাক তেওঁ ভাল ধৰণে ব্যৱহাৰ কৰিব পাৰিব লাগিব। দিছ থিয়াৰ কাৰেক্ট অপশ্যন। এই তিনিটাই শুদ্ধ অপশ্যন হ'ব। হুইচ মেথড হেল্প ইন ফৰ্মেশ্যন অফ এ গুড হেবিট? কোনটো পদ্ধতিৰ দ্বাৰা সু অভ্যাস গঠনত সহায় কৰে? এইটো হ'ল অনুবন্ধনবাদ, এইটো কণ্ডিশ্যন লাৰ্ণিং বুলি কোৱা হয়। হ'লনে? এইটো কণ্ডিশ্যন লাৰ্ণিং, এইটোৱে শুদ্ধ হ'ব আপোনালোকৰ। গতিকে আপোনালোকৰ এইবাৰ পেপাৰটো বৰ বেয়া অহা নাছিলে, তথাপিতো মই প্ৰশ্নবিলাক অলপ শ্বৰ্টকাট কৰি দিছোঁ, যাতে আপোনালোকে দেখিলেই ইয়াৰ শুদ্ধ উত্তৰটো হৈছেনে নাই, উত্তৰটো শুদ্ধ হৈছেনে নাই তাক অতি সহজে বাছি উলিয়াব পাৰে। ইউ কেন এবল টু চিলেক্ট ইয়ৰ কাৰেক্ট অপশ্যন হুইদাৰ ইট ৱাজ কাৰেক্ট অৰ নট। So I made it very shortly. No need to explain right now. Next,
কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন ইজ ডান বাই অল দ্য টিচাৰ্ছ অৰ্থাৎ অবিৰত আৰু সামগ্ৰিক মূল্যায়ন কৰা হয় বিদ্যালয়ৰ সকলো শিক্ষকৰ দ্বাৰা এইটো কাৰেক্ট অপশ্যন হ'ব যদি প্ৰশ্নটো অকণমান বেলেগকৈ দিলেহেঁতেন তেতিয়াহ'লে এইটো বেলেগ আনচাৰ হ'লহেঁতেন নাও নন ৰিফ্লেক্টিং লাৰ্ণিং অৰ্থাৎ হুইচ ওৱান ইজ ন'ন এজ নন ৰিফ্লেক্টিং লাৰ্ণিং ডেট ইজ হোৱাট ৰুট মেমৰাইজেশ্যন ইজ ন'ন এজ হোৱাট নন ৰিফ্লেক্টিং লাৰ্ণিং অৰ্থাৎ এইটো কি হ'ব ৰুট মেমৰাইজেশ্যন মিনছ হোৱাট মুখস্থ কৰাটো কোনটো প্ৰতিফলনৰ বহিভূত শিকন বুলি কোৱা হয় অৰ্থাৎ কোনটো প্ৰতিফলন বহিভূত শিকন বুলি কোৱা হয় এইটো মুখস্থ কৰাটো হ'ব নেক্সট কুৱেশ্যন হুইচ ইজ দ্য আটমষ্ট নিড অফ চিলড্ৰেন একৰ্ডিং টু মাছল'ছ থিয়ৰী অফ মটিভেশ্যন ডেট ইজ চেল্ফ এক্সুৱেলাইজেশ্যন এইটো হ'ল কি মাছল'ৰ থিয়ৰী অফ মটিভেশ্যনৰ মতে এইটো কি হ'ব শিশুৰ আটাইতকৈ বেছি প্ৰয়োজনীয়তা কি বা প্ৰয়োজন কি এইটো হ'ব আত্মবিকাশজনিত প্ৰয়োজন এইটো মাছল' ইতিমধ্যে কৈ গৈছে I made video on this topic also. Mental hygiene is concerned with the maintenance of mental health and the prevention of mental disorder. Who said this? This was said by K.A. Menninger. এইটো K.A. Menninger দ্বাৰা কোৱা হৈছিল অৰ্থাৎ মানসিক পৰিচ্ছন্নতা মানসিক স্বাস্থ্য ৰক্ষণাবেক্ষণ আৰু মানসিক বিকাৰ প্ৰতিৰোধৰ সৈতে সম্পৰ্কিত এই বাক্যশাৰী কৈছিলে K.A. Menninger. So, is not a form of male adjustment. Following which one is not a form of male adjustment. তলৰ কোনবিধ male adjustment or ৰূপ নহয় এইটো হ'ব forgetfulness অৰ্থাৎ পাহৰি যোৱাটো Next question, if a student makes noise in the classroom despite the teacher's warning, then এইটো কৈছে then the teacher should what? Send him to a counselor. যদি এজন ছাত্ৰই শিক্ষকৰ সতৰ্কবাণী শুনাৰ সত্ত্বেও শ্ৰেণীকোঠাত শব্দ কৰি থাকে তেতিয়াহ'লে শিক্ষকজনে কৰিবলগীয়া কাৰ্যটো কি তেওঁক এজন পৰামৰ্শদাতাৰ ওচৰলৈ পঠাব লাগে কাউন্সিলৰ ওচৰলৈ পঠাব লাগে তেওঁ ক'ত কি ভুল হৈছে অৰ্থাৎ ডিফেক্টটো ক'ত হৈছে সেইখিনি যাতে ভাল ধৰণে চাব পাৰে নেক্সট কুৱেশ্যন সাইকোড্ৰামা কি হোৱাট ইজ সাইকোড্ৰামা ইজ এ ফৰ্ম অফ সাইকোথেৰাপি I made video on this topic also মই এইটো ধুনীয়াকৈ দি থৈছোঁ সাইকোড্ৰামা কি নেক্সট কেৰেক্টাৰিটিজ অফ এক্সট্ৰভাৰ্ট পাৰ্চনেলিটি অৰ্থাৎ বহুমুখী ব্যক্তিত্বৰ বৈশিষ্ট্য হৈছে এইটো হ'ব লাগিব আপোনাৰ এক্টিভ এণ্ড ছ'চিয়েল ফ্ৰী ফ্ৰম ইম'চনেল প্ৰব্লেম ফ্ৰেণ্ডলি নেচাৰ এণ্ড ফ্লেক্সিবল আউটলুক অৰ্থাৎ সক্ৰিয় আৰু সামাজিক আৱেগিক সমস্যাৰ পৰা মুক্ত হ'ব লাগিব নমনীয় দৃষ্টিভংগী আৰু তেওঁ সদায় বন্ধুত্বপূৰ্ণ প্ৰকৃতিৰ হ'ব লাগিব এই তিনিটাই আপোনালোকৰ কাৰেক্ট অপশ্যন ট্ৰায়েল এণ্ড ইৰ' মেথড ইজ গিভেন বাই থৰ্নডাইক এইটো থৰ্নডাইকৰ দ্বাৰা দিয়া হৈছে গতিকে এইটো প্ৰচেষ্টা আৰু ভুল পদ্ধতিটো হুইচ ৰিলেটেড বুলি আহিছিলে এইটো আপোনালোকে পাৰিছে নিশ্চয় তাৰপিছত আহিছিলে আপোনালোকৰ ডিছপ্ৰেক্সিয়া এইটো হ'ল আপোনাৰ ডিফিকাল্টি ইন কোঅৰ্ডিনেশ্যন বিটুইন মাইণ্ড এণ্ড মটৰ স্কিল একচুৱেলি এইটো হ'ব প্ৰব্লেম উইথ ফাইন মটৰ স্কিল অৰ্থাৎ সঞ্চালকজনিত সমস্যাখিনি নেক্সট কুৱেশ্যন জিন পিয়াজিৰ মতে ক্ৰিয়াত্মক পৰ্যায়ৰ অৰ্থাৎ মূৰ্ত সংখ্যাত্মক পৰ্যায়ৰ আনুমানিক বয়স কিমান So, what is the approximate age for concrete operational stage according to Jean Piaget? That is 7 to 11 years. This is the correct answer. এইটো 7 পৰা 11 বছৰ I had made video on this topic also. মই টপিকৰ ওপৰতো ভিডিঅ' বনাইছিলোঁ আপোনালোকে যদি চাইছে শুদ্ধ কৰিব পাৰিছে The most important quality of a good teacher is শিক্ষক এজনৰ প্ৰকৃত কোৱালিটিবিলাক কি Induce the student to learn এইটো আটাইতকৈ ভাল বুলি কোৱা হয় অৰ্থাৎ কি হ'ব শিক্ষাৰ্থীসকলক শিকিবলৈ প্ৰেৰণা দিব লাগিব আৰু এটা যদি আহিছে বন্ধুত্বমূলক গুণটো থাকিব লাগিব ফ্ৰেণ্ডলি নেচাৰ জিৰ' ট্ৰান্সফাৰ অফ লাৰ্ণিং মিনছ when previous learning makes no difference at all to the learning in new situation এইটো হ'ব আপোনালোকৰ কাৰেক্ট আনসাৰ অৰ্থাৎ কি হ'ল শূন্য শিক্ষণ যেতিয়া পূৰ্বৱৰ্তী শিক্ষাই নতুন পৰিস্থিতিত শিকাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱদান আগ নবঢ়ায় অৰ্থাৎ কোনো ধৰণৰ হেল্প নকৰে এইটো হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ নেক্সট ইন ইনক্লুচিভ টাৰ্ম এক্সেপশ্যনেল চিলড্ৰেন মিনছ টেলেণ্টেড ইণ্টেলিজেণ্ট বেকৱাৰ্ড মেণ্টেলি চেলেঞ্জ চিলড্ৰেন অৰ্থাৎ এই প্ৰশ্নটোৰ উত্তৰ হ'ল সামগ্ৰিক অৰ্থত ব্যক্তিক্ৰমী শিশু মানে কি এইটো আপোনালোকে এইকেইটা যিকেইটা অপশ্যন পাইছে এইকেইটা কাৰেক্ট এই ক্ষেত্ৰত মই ভিডিঅ' বনাইছিলোঁ আপোনালোকে চাব পাৰে অৰ্থাৎ প্ৰতিভাশালী বুদ্ধি সম্পন্ন অনগ্ৰসৰ হ'লনে বাৰু আৰু মানসিকভাৱে বাধাগ্ৰস্ত এইটোৱে কাৰেক্ট হ'ব
টু ফেক্টৰ্ছ থিয়ৰী আই মেড ভিডিঅ' ডিপেণ্ডিং অন দিছ এইকেইটাত মই ধুনীয়াকৈ ভিডিঅ' বনাই দিছিলোঁ 3 মিনিটৰ ভিডিঅ' আৰু 4 মিনিটৰ ভিডিঅ' স্পিয়াৰমেন এইটো হ'ল কি টু ফেক্টৰ থিয়ৰীৰ লগত জড়িত মাল্টি ফেক্টৰ থিয়ৰীৰ লগত থৰ্নডাইক গ্ৰুপ ফেক্টৰ থিয়ৰীৰ লগত হ'ল থাৰ্ডষ্টন আৰু চেম্পলিঙৰ লগত হ'ল থমছন ইয়াৰ উপৰিও আপোনালোকৰ আৰু দুটা কুৱেশ্যন আহিছিলে এটা হ'ল কি ইভলিউশ্যন চেঞ্জেছ ড্ৰেছ এণ্ড কালচাৰ চেঞ্জেছ ডেছ দিছ আনচাৰ উইল বি হোৱাট হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট অৰ্থাৎ ক্ৰমবিকাশে দেশ পৰিৱৰ্তন আনে অন্য হাতেদি সংস্কৃতিয়ে দেশ পৰিৱৰ্তন আনে ইয়াৰ ক্ৰমবিকাশটোত হ'ব বংশগতি হেৰিডিটি আৰু সংস্কৃতিয়ে তাত হ'ব পৰিৱেশ নেক্সট কুৱেশ্যনটো আছিলে আপোনাৰ এটি জীৱদেহৰ ভিতৰত আভ্যন্তৰীণ বৃদ্ধি বা বাহ্যিক উদ্দীপক লগ হৈ সৃষ্টি কৰাটো এটি হ'ব অন্তৰ্দৰ্শন অৰ্থাৎ ইনচাইটফুল এই প্ৰশ্নটো আপোনালোকে চাই ল'ব গতিকে মই যিকেইটা পালোঁ সেইকেইটাৰ শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰিলোঁ আশা ৰাখিছোঁ আপোনালোকে হৈ যোৱা পৰীক্ষাটোত কিমান মাৰ্কছ পাবলৈ সক্ষম হ'ব আপোনালোকে এতিয়া নিজে নিজেই বিচাৰি উলিয়াব পাৰিব ইউ কেন এবল টু কনফাৰ্ম that how much mark you can able to score in last exam টেষ্ট TET 2021